নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মৰমজান চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক জনাব ওলাইছোঁ যে শিক্ষা মানে কি, হোৱাট ইজ এডুকেশ্যন। বন্ধু বান্ধৱীসকল, আমি সকলোৱে শিক্ষা আহৰণ কৰোঁ। বিভিন্ন ধৰণে সকলো মানুহে শিক্ষা আহৰণ কৰে। শিক্ষা হৈছে মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা অংগস্বৰূপ। বন্ধু বান্ধৱীসকল, সাধাৰণ অৰ্থত শিক্ষা কোনো এটা বিষয়ত কৌশল আয়ত্তকৰণ কাৰ্য, পূৰ্ব নিৰ্ধাৰিত বা পূৰ্ব পৰিকল্পিত পাঠ্যক্ৰমৰ সহায়ত পুথিগত জ্ঞান আহৰণ কৰাটোকে শিক্ষা বুলি কোৱা হয়। কিন্তু শিক্ষাৰ প্ৰকৃত অৰ্থ একমাত্ৰ পুথিগত জ্ঞান অৰ্জন কৰাটোকে নুবুজায়। প্ৰকৃত অৰ্থত শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। মানুহে জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে যিমানবিলাক জ্ঞান আহৰণ কৰে, এই আটাইবিলাককে প্ৰকৃত অৰ্থত শিক্ষা বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, শিক্ষাৰ সহায়ত মানুহে সদায় নতুন নতুন ধ্যান ধাৰণা আৰু জীৱনৰ গতিপথ সঠিক দিশত পৰিচালনা কৰিব পাৰে। শিক্ষা হৈছে মানুহৰ আচৰণ সংশোধন কাৰ্য আৰু সমাজৰ আহিলাস্বৰূপ। বন্ধু বান্ধৱীসকল, শিক্ষাবিদ লজৰ মতে শিক্ষাই জীৱন আৰু জীৱনে শিক্ষা। যিহেতু গোটেই জীৱনটোৱে শিক্ষা কাৰ্য চলি থাকে, সেইবাবে লজে জীৱনে শিক্ষা আৰু শিক্ষাই জীৱন বুলি কৈছে। বন্ধু বান্ধৱীসকল, স্কুল কলেজৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকি পুথিগত জ্ঞান অৰ্জন কৰাটো এক প্ৰকাৰৰ শিক্ষা, যাক আমি আনুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰোঁ। আৰু সমাজৰ বা যিকোনো পৰিৱেশৰ পৰা আহৰণ কৰা জ্ঞানকো আমি শিক্ষা বুলি কওঁ, যাক আমি অনানুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰোঁ। মহাত্মা গান্ধীয়ে কৈছিল যে শিশু এজনৰ দৈহিক, মানসিক, আধ্যাত্মিক এই সকলো ধৰণৰ বিকাশকে মই শিক্ষা বুলি ভাবোঁ। অৰ্থাৎ শিশুৰ সাৰ্বাংগীন বিকাশক শিক্ষা বুলি কোৱা হৈছে। বন্ধু বান্ধৱীসকল, যদি কথাখিনি জানি ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।